এভৰিৱান নমস্কাৰ মই ৰশ্মি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ যিহেতু বহুত গৰম পৰিছে আৰু এই গৰম দিনত কমফৰ্ট ফুড বুলি ক'লে আমাৰ পইতা ভাত উইথ আলু পিটিকাই মনলৈ আহে গতিকে মই ভাবিলোঁ আজি মই বনাওঁ প্ৰথমতে আলুখিনি পিটিকি ল'লোঁ তাৰপাছতে মই পানী দিয়া ভাতখিনি পানী দি থৈছিলোঁ আগতে তাৰপাছত এতিয়া ইয়াতে তাৰ ওপৰতে পিঁয়াজ অলপ দি দিছোঁ ধুনীয়াকৈ কাটি পেলাই তাৰপিছত নেমু আৰু অলপ নিমখ আৰু এটা জলকীয়া যিহেতু বহুত গৰম পৰিছে আৰু এনেদৰে খাই পেলাই বিৰাটেই ভাল লাগে আৰু এইফালে মোৰ পইতা ভাত উইথ আলু পিটিকা তৈয়াৰ হ'ল আৰু দুপৰীয়াৰ বাবে মোৰ সাজ তৈয়াৰ আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।